আমাৰ গাঁওখন মানে দেখিবলৈ এনেকুৱা ধৰণৰ মানে ইয়াত এঘৰ মানুহৰ ঘৰ ইয়াত এঘৰ আছে তাৰপৰা সেইফালে এঘৰ আছে এনেকুৱা আমাৰ গাঁওখন দেখিবলৈ আৰু এইডোখৰত এনেকুৱা এটা আমাৰ কুকুৰ এই পোৱালি ক'ত যাবা সেইফালে ক'ত যা ঠাট 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 ই একদম বহুত ডেঞ্জাৰ আছে দেই মানে একদম বহুত চোকা কুকুৰ এইটো একদম পখৰা যে সেইকাৰণে বস্তুটো এয়া চুবই নিদিয়ে অঁ সেই হৈ গ'ল ইয়াৰ নাম হ'ল চেম এইটো আমাৰ চেম ৰহ ইমান কেলা টানিছ ৰাতি মানে আমি সিহঁতক কেনেকৈ ৰাখোঁ বুলি আহিছে কুকুৰকেইটা দিনত ভিডিঅ' নকৰিলোঁ মোৰ টাইম নহ'লে এতিয়া ভিডিঅ' কৰিছোঁ সন্ধিয়া হৈছে ৰাতি সিহঁতক আমি কেনেকৈ ৰাখোঁ দেখুৱাওঁ এইটো পূৰা চিঞৰি আছে তাই এইটো চাওক পূৰা বম টোপনি পূৰা তলত একদম বস্তা দি থোৱা আছে আপোনাৰ লেপ বনাই দিয়া হৈছে বস্তা দিয়া হৈছে 2টা 3টাকৈ বস্তা আৰু এইটো পিঠিত লৈ পূৰা ঘূৰি থাকে আৰু এইটো এইফালে এই ঘৰৰ অৱস্থা একদম বেয়া হৈ আছে আৰু একো নাই অঁ হয় নাই কি হ'ল এইটো চাওক পূৰা থিয় হৈ দিয়ে এইটো একদম এইটো আৰে উঠ উঠ ৰকি উঠ ৰকি উঠ 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 এইটো 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 অলপ বস্তু নহয় এইটো আৰু এইফালে চাহ আহি গ'ল বুনিয়া লাডু আৰু এইফালে আছে চিংৰা এইটো ভণ্টিয়ে বনোৱা চিংৰা ষ্টাইল কেনেকুৱা দেখিছে এইটো দিছে এটা চচ টমাটো আধা এটা খাইহে দিছে বোলে আৰু চিংৰা একদম ক'ব লাগিব এইটো একদম এইফালে ধৰি গৈছে আমাৰ ৰান্ধনীয়ে বনাইছে এইফালে ৰান্ধনীয়ে এয়া চিংৰা চিষ্টেম বেলেগ হোমমেড চিংৰা এইবিলাক হোমমেড চিংৰা একদম একো নাই চলি যায় আৰু তাই দেখাই আছে দেই তেনেকৈ অঁ কাপোৰ পিন্ধা ষ্টাইলে বেলেগ আকৌ দেই আপোনালোকে নাহাঁহিব ভিডিঅ' বনাই যোৱা কেলৈ নিদিম আকৌ মই নিজেহে পিন্ধি আছো লুকাই থ'ব নোৱাৰো চবেই দেখোঁ আৰু বেয়াকৈ পিন্ধি তাই মানে ঘৰত তেনেকৈয়ে থাকে যিমান যি ক'লোঁ তাত তেনেকৈয়ে থাকে একো নাই সৰু ছোৱালী বেছি বয়স হোৱা নাই মাত্ৰ দেখিবলৈ বৰ শকত হাতীটোৰ নিচিনা 15 বছৰ হৈছে আগতে এতিয়া ধুনীয়া হৈ গ'ল চাওক সৰু ছোৱালী যে বুজি নাপায় কথা ক'লে এতিয়া ধুনীয়া হৈ গ'ল এই চিংৰাটোৰ লগত মানুহজনী মিলাই পাওঁ বোলে চিংৰাটোৰ ভিতৰত কি কি আছে মই দেখুৱাই দিছোঁ এইফালে গ্ৰীণ মটৰ মানে এইটো কেঁচা মটৰ আকৌ দেই এইটো কেঁচা মটৰটো মানে আৰু আলু আৰু লগত জানো পিঁয়াজ দিছে নি বাৰু ইয়াত পিঁয়াজ দিছ নি ধুনু পিঁয়াজ মিহি মিহিকৈ আছে আৰু ঘৰত বনোৱাটো মানে কোনো ভেজাল নাই একদম লগালগ বনোৱা খাবলৈ ভাল হয় এইফালে দেখিছে একদম আমাৰ ককাই ভাই পূৰা মিল দুইটা একেলগে শুই আছে এই দুটা একদম পূৰা শুই আছে এইটো পূৰা টোপনি আৰু আগত সেইটো পূৰা টোপনি কাজিয়া নাই একদম দুইটা একদম পূৰা মজা মিল থাকে কোনোবা সময়ত বেলেগ টাইমত কাজিয়া নালাগে কিন্তু খাবৰ টাইমত কাজিয়া লাগে দেই